আমি সকলোৱে এন্ড্ৰইড মোবাইল ইউজ কৰোঁ আৰু আমি সকলোৱে জানো যে এন্ড্ৰইডৰ লেটেষ্ট অপাৰেটিং সিস্টেম এতিয়া কি চলি আছে আৰু কোনটো ভাৰ্সন ইউজ কৰি আছে ডেফিনেটলি আমি এইবিলাকৰ ওপৰত সকলোৱে জানো বাট আপোনালোকে কেতিয়াবা নাম শুনিছেনে ষ্টক এন্ড্ৰইড বুলি বা এন্ড্ৰইড 1 বুলি বা আপোনাৰ কাস্টম ৰম বুলি আপোনালোকে নাম শুনিছেনে যেটো আমি নৰমালি কাস্টম ওএছ বুলি কওঁ যদি আপোনালোকৰ মোবাইলটোত কি অপাৰেটিং সিস্টেম ইনষ্টল আছে তিনিটা অপাৰেটিং সিস্টেমৰ ভিতৰত যদি আপোনালোকে গম নাপায় এই ভিডিওটো ভালদৰে চাওক আপোনালোকৰ যিমানবিলাক কনফিউজন এই গোটেইবিলাক কনফিউজন আপোনালোকৰ এই ভিডিওটো চোৱাৰ পিছতে দূৰ হৈ যাব Hello friends, মোৰ নাম দীপাংকৰ দাস আৰু আপোনালোকে চাই আছে দীপাংকৰ দাস ইউটিউব চেনেল আহক আমি ভিডিওটো আৰম্ভ কৰোঁ আৰু এতিয়ালৈ যদি আপোনালোকে মোৰ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব প্ৰথমতে আমি ষ্টক এন্ড্ৰইডৰ ওপৰত কথা পাতো ষ্টক এন্ড্ৰইড কি ষ্টক এন্ড্ৰইড হ'ল এটা গুগলৰ এটা নিট এণ্ড ক্লিন এটা অপাৰেটিং সিস্টেম ইয়াতে কোনো আপোনাৰ এড দেখিবলৈ পোৱা নাযায় ইয়াতে কোনো ব্লুটুথ বা ধৰক কোনো প্ৰিলোডেড এপ্লিকেশনছ ধৰক মোবাইলত দেখিবলৈ পোৱা নাযায় একচুয়ালি প্ৰথমতে ধৰক কি আছিল নেক্সাস মোবাইলত বেসিক্যালি ইউজ হৈছিল তাৰ পিছতে গুগল পিক্সেলত আহিলে তাৰ পিছতে আসুসৰ কিছুমান মডেলত আপোনাৰ অলৰেডি ষ্টক এন্ড্ৰইড দিয়া গৈছিল ষ্টক এন্ড্ৰইডটো এনেকুৱা হয় ধৰক কোম্পানীৰ পৰা জাস্ট বনাই পেলাই ডাইৰেক্ট আহি পেলাই মাৰ্কেটত ওলাই দিছে ইয়াতে কোনো মিক্স আপ নাথাকে তো এটো পুৰা নিট এণ্ড ক্লিন আৰু পিওর আপনার অপারেটিং সিস্টেম পোৱা যায় তো এনেকুৱা অপারেটিং সিস্টেম আপনার মোবাইলত যদি ইনস্টল থাকে বা ধৰক আপনার সেই মোবাইলটো যদি ধৰক আপনার স্টক এন্ড্ৰইডৰে যদি ম্যানুফ্যাকচারিং হয় তেতিয়া আপনার এডভান্টেজ কিছুমান পোৱা যায় এডভান্টেজ হল ধৰক আপনার যেটো পারফরম্যান্স থাকিব পারফরম্যান্সটো খুব হাই হৈ যায় ৰ্যাম ম্যানেজমেন্টটো খুব ভাল হৈ যায় আমি সকলোৱে জানো এন্ড্ৰইড ফোনৰ আৰু আইফোনৰ মাজত ডিফাৰেন্স কি আৰু অলৰেডি মই ইয়াৰ ওপৰত অলৰেডি ডেডিকেটলি এটা মই ভিডিও বনাইছিলো যে আইফোন আৰু এন্ড্ৰইডৰ মাজত ডিফাৰেন্স কি আছিল যদি আপোনালোকে যদি সেই ভিডিওটো চাব বিচাৰে মই অলৰেডি আই বটনত দি দিম তাৰ পৰা আপোনালোকে ভিডিওটো চাব পাৰিব আৰু যদি আপোনালোকে যদি ভাবে যে মোক এনেকুৱা এটা এন্ড্ৰইড ফোন লাগে যেটো এন্ড্ৰইড ফোনত ধৰক কোনো মোক এড না লাগে বা ধৰক কোনো আপোনাৰ প্ৰিলোডেড এপ্লিকেশন মোক ইনষ্টল না লাগে ৰ্যাম পারফরম্যান্স মোক ভাল লাগে বা মোবাইলটো ধৰক হ্যাং নহয় তো এনেকুৱা এটা যদি লেয়াৰত যদি আপুনি যদি মোবাইল বিচাৰে তেতিয়া হলে আপুনি ডেফিনেটলি ষ্টক এন্ড্ৰইডৰ ওপৰত যাব পাৰে ষ্টক এন্ড্ৰইডৰ সেই পারফরম্যান্স লেয়াৰটো খুবেই ভাল পাব আৰু ইয়াতে কি হ'ব আপোনাৰ যেটো আপডেট লেয়াৰ থাকিব গুগলৰ পৰা ডাইৰেক্ট আপুনি আপডেট সিকিউৰিটি পেজ আপুনি সব ডাইৰেক্ট গুগলৰ পৰা পাব তো হেতুৰ কাৰণে এটা গুটেই গুড এডভান্টেজ আহে যে আপোনালোকে যদি ভাবিছে যে এনেকুৱা এটা মোক ধৰক এডভাৰটাইজ ফ্ৰী বা ধৰক এড ফ্ৰী যদি মোক এটা মোবাইল লাগে তো ডেফিনেটলি আপোনালোকে ষ্টক এন্ড্ৰইডৰ ওপৰত যাব পাৰে এতিয়া আমি কথা পাতো কাস্টম ইউআই বা আমি ধৰক যেটো কাস্টম ৰম বুলি কওঁ বা কাস্টম ওএছ বুলি কওঁ এটা চাওক আমি প্ৰথমতে জানিব লাগিব গুগলে যেতিয়া অপাৰেটিং সিস্টেম এটা যেতিয়া ম্যানুফ্যাকচাৰিং কৰা যায় তেতিয়া কোনো ধৰক মোবাইল ম্যানুফ্যাকচাৰিং কোম্পানীৰ লগত লগ হৈ পেলাই নবনায় কাৰণ অলৰেডি গুগলে যেটো অপাৰেটিং সিস্টেম লঞ্চ কৰে প্ৰত্যেকটো আপোনাৰ মোবাইলতে ই অলৰেডি সুইটেবল হিচাপত হে কাম কৰে এতিয়া কথাটো এনেকুৱা হল যিমানবিলাক ম্যানুফ্যাকচাৰিং কোম্পানী আছে গোটেইবিলাক ম্যানুফ্যাকচাৰিং কোম্পানীয়ে ষ্টক এন্ড্ৰইড যেটো অপাৰেটিং সিস্টেম থাকিব হেতুক লৈ মডিফাই কৰে যেনেকৈ আমি অলৰেডি আগৰ টপিকত কৈছিলো গুগলে একচুয়ালি এটাই আপোনাৰ অপাৰেটিং সিস্টেম লঞ্চ কৰে যেটো আমি নরমালি স্টক এন্ড্ৰইড বুলি কওঁ সেই স্টক এন্ড্ৰইডটো লৈ পেলাই তেওঁলোকে নিজা ইউআই লৈ পেলাই যেটো আমি নরমালি ইউজাৰ ইন্টাৰফেস বুলি কওঁ নিজা ইউআই লৈ পেলাই তেওঁলোকে মডিফিকেশন কৰে যেনেকৈ Xiaomi ধৰক মডিফিকেশন কৰে ইউজাৰ ইন্টাৰফেস লৈ পেলাই MI UI বুলি কওঁ যেনেকৈ আপোনাৰ Oppo ধৰক আপোনাৰ কালাৰ OSত কৰে যেনেকৈ ধৰক Vivo Fantasত কৰে এটা সব গুটেকেটা মোবাইলৰ আপুনি ধৰক Xiaomi লগত আপুনি কম্পেয়াৰ কৰক Oppo লগত কম্পেয়াৰ কৰক আপুনি Vivo তো গুটেবিলাকৰ যেটো বেস ভেৰিয়েন্ট থাকিব বা বেস যেটো অপাৰেটিং সিস্টেম আছে হেতু একচুয়ালি স্টক এন্ড্ৰইডে হয় বাট তেওঁলোকে নিজা কোম্পানী লৈ পেলাই তেওঁলোকৰ ইউআই বিলাক চেঞ্জ কৰি দিয়ে ইউজাৰ ইন্টাৰফেস বিলাক চেঞ্জ কৰি দিয়াৰ লগে লগে ধৰক তাৰ লুকসটো চেঞ্জ হৈ যায় ফ্ৰন্টৰ ডিজাইন চেঞ্জ হৈ যায় কেমেৰাৰ ইফেক্ট বিলাক চেঞ্জ হৈ যায় তো এনেকুৱা কৰি নিজা কোম্পানী লৈ পেলাই ইউআই বনাই লয় আৰু ধৰক আপোনালোকে যদি ভাবিছে যে নাই মোক অকল নিট এণ্ড ক্লিন সিম্পল মোক অপাৰেটিং সিস্টেম এটা লাগে তেতিয়া হলে ডেফিনেটলি আপুনি ষ্টক এন্ড্ৰইডত যাওক আৰু যদি ভাবিছে নাই মোক ধৰক অলপ কালাৰফুল লাগে অলপ ডিজাইন লাগে বা ধৰক মোক অকমান জাস্ট ডিজাইনিং ষ্টাইলিশ অকমান মোক ইউজাৰ ইন্টাৰফেস লাগে তেতিয়া হলে ডেফিনেটলি আপুনি কাস্টম ৰম লওক আৰু বেসিক্যালি কি হৈছে মাৰ্কেটত ম্যাক্সিমাম যিমান বিলাক ধৰক আপোনাৰ মোবাইল ম্যানুফ্যাকচাৰিং কোম্পানী আছে তো ম্যাক্সিমাম আপোনাৰ কি হয় কাস্টম ওএস বা কাস্টম ৰমৰ ওপৰতে বেসিক্যালি আপুনি মোবাইল পোৱা যাব টপিকটো হল এন্ড্ৰইড 1 এটা এন্ড্ৰইড 1 প্ৰগ্ৰামটো হল এনেকুৱা যেটো আমাৰ ষ্টক এন্ড্ৰইড আছিল ষ্টক এন্ড্ৰইডৰে একচুয়ালি এটা আপগ্ৰেড পাৰ্ট বুলি আমি ক'বলৈ পাৰো যেটো আমি নরমালি এন্ড্ৰইড 1 বুলি কওঁ এটা সব ষ্টক এন্ড্ৰইড আৰু এন্ড্ৰইড 1 যদি আপুনি দুটা মোবাইল যদি একেলগে ৰাখে তো ডেফিনেটলি আপুনি একো গম নাপাব কোনটো আপোনাৰ ষ্টক এন্ড্ৰইড হয় আৰু কোনটো ষ্টক এন্ড্ৰইড হয় কিন্তু ইয়াতে কি আছে কিছুমান চেঞ্জেস আহিছে এন্ড্ৰইড 1ত এটা এন্ড্ৰইডৰ কিছুমান চেঞ্জেস মানে এনেকুৱা আছিল ষ্টক এন্ড্ৰইডত কি আছিল যদি ধৰক আপোনাৰ মই ধৰক এটা ম্যানুফ্যাকচাৰিং কোম্পানী ধৰক মোবাইলৰ ধৰক Asus সাপোজ মই এটা এক্সাম্পল দিছো Asusৰ মোবাইল এটা ধৰক মই অলৰেডি আপোনাৰ ষ্টক এন্ড্ৰইড লৈছো তেতিয়া Asus কোম্পানীয়ে নিজাকৈ কোনো ইন্টাৰফেস দিব নোৱাৰে তো গুগলে যিখিনি বস্তু প্ৰভাইড কৰিছে গুগলে যেটো পেকেজ বনাই পেলাই ষ্টক এন্ড্ৰইডত দিছে আপুনি সেই পেকেজখিনিহে আপুনি ল'ব পাৰিব আৰু যদি এক্সট্ৰা আপোনাক কিবা এপ্লিকেশনছ দৰকাৰ হয় আপুনি ডেফিনেটলি প্লে ষ্টৰৰ পৰা ল'ব পাৰিব কিন্তু আপোনাৰ কি হৈছে ষ্টক এন্ড্ৰইডত
আপুনি সেই বস্তুখিনি তেনেকুৱাকৈ আহিব এতিয়া এণ্ড্ৰইড ওৱানত কি হয় এণ্ড্ৰইড ওৱানত যিটো কোম্পানী মেনুফেকচাৰিং কৰিব তো সেই কোম্পানীটোৰ লগত কি কৰা যায় গুগলে টাই আপ কৰি লৈছে ধৰক কিছুমান বস্তু সেই কোম্পানীটোৰো আপুনি এড কৰিব পাৰিব যেনেকুৱা ধৰক এক্সট্ৰা কিছুমান ফিচাৰ্ছ ধৰক কেমেৰাত অলৰেডি আহি যাব ষ্টক এণ্ড্ৰইডত আপুনি একো দিব নোৱাৰিছিল এণ্ড্ৰইড ওৱানত ধৰক তেনেকুৱাকৈ কিছুমান ফিচাৰ্ছ কোম্পানীৰ পৰা অহা যায় আৰু এইটো কোম্পানীৰ লগত একেলগে টাই আপ কৰা যায় যিটো কোম্পানীয়ে এণ্ড্ৰইড ওৱান প্ৰগ্ৰেম অলৰেডি লঞ্চ কৰে যেনেকৈ ধৰক লাষ্ট টাইম আমি ধৰক গম পাওঁ ধৰক Xiaomi মোবাইলত A1 A2 A3 সিৰিজৰ যিবিলাক মোবাইল আছিলে তো সেইবিলাকত আপোনাৰ অলৰেডি এণ্ড্ৰইড ওৱান অপাৰেটিং সিস্টেম আছিলে আৰু ইয়াৰ এডভান্টেজটো কি হ'ল ইয়াতে গুগলে কৈছিলে ধৰক 2 বছৰ বা 3 বছৰলৈ যিমানবিলাক গুগলৰ পেটছ আপডেট থাকিব গুগলৰ আপডেট আহিব গোটেইবিলাক আপডেট অলৰেডি কি কৰিব গুগলে অলৰেডি ডাইৰেক্টলি প্ৰভাইড কৰিব আৰু কোম্পানীৰ কিছুমান স্পেচিফিক কিছুমান ধৰক এপ্লিকেশনছ অলৰেডি আপুনি এণ্ড্ৰইড ওৱান এপ্লিকেশনত দিবলৈ পৰা যায় তো সেইটোৰ কাৰণে ধৰক বেছি বেটাৰ হয় এতিয়া আমি ষ্টক এণ্ড্ৰইডকৈ আমি এণ্ড্ৰইড ওৱান বেছি বেটাৰ বুলি কওঁ কিহৰ কাৰণে ইয়াতে ধৰক লেটেষ্ট যিবিলাক অপাৰেটিং সিস্টেম থাকিব যিমানবিলাক লেটেষ্ট ধৰক আপোনাৰ আপডেট থাকিব গুগলৰ পৰা যিমানবিলাক আহিব লগা আপডেট থাকিব তো গোটেইবিলাক আপডেট আপুনি স্মুথলি এণ্ড্ৰইড ওৱান প্ৰগ্ৰেমত আপুনি পাই থাকিব আৰু ইয়াৰ পৰা ধৰক আমি অলৰেডি গম পালোঁ যে ধৰক ইয়াতে আপুনি কোনটো মোবাইল ল'লে বেছি বেটাৰ হয় যদি ধৰক আপুনি ভাবিছে যে নাই ধৰক মোক ধৰক একেবাৰে নিট এণ্ড ক্লিন চিম্পল অপাৰেটিং সিস্টেম এটা লাগে তেতিয়াহ'লে আপুনি ডেফিনেটলি ষ্টক এণ্ড্ৰইড বা এণ্ড্ৰইড ওৱানত আপুনি যাবলৈ পাৰে ধৰক আপোনাক যদি পাৰফৰ্মেঞ্চ ভাল লাগে ধৰক আপোনাক যদি ব্লুটুথ আপোনাক যদি নালাগে বা ধৰক আপুনি যদি ধৰক 8 ফ্ৰী এটা অপাৰেটিং সিস্টেম যদি আপুনি বিচাৰে আৰু যদি ধৰক আপোনালোক লাগে ধৰক অলপ মোক ডিজাইনিং ষ্টাইলিছ কালাৰফুল ধৰক মই নিজৰ ইচ্ছামতে কাষ্টমাইজ কৰিবলৈ বিচাৰোঁ বা ধৰক মই নিজৰ ইচ্ছামতে ধৰক লঞ্চাৰ চেঞ্জ কৰিব বিচাৰোঁ বা মই নিজৰ ইচ্ছামতে আদাৰ্ছ কামবিলাক যদি কৰিব বিচাৰে তো তেতিয়াহ'লে আপুনি ধৰক বেটাৰ ডেফিনেটলি আপুনি কাষ্টম ৰমৰ ওপৰত যাব পাৰে তো ভিডিঅ'টো চাই আপোনালোকে মোক কমেণ্ট বক্সত জনাব আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা পালে আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যনছ থাকে মোক ডেফিনেটলি কমেণ্ট বক্সত জনাব ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ